এই যুগৰ শেষ দিনৰ কালত কি সুখ জন্মাইছে আশাই, যে সোনকালে কয় তেওঁৰ বাক্য, আহিব প্ৰভুৰ প্ৰভু ৰজাৰ ৰজা। তেওঁ আহিব, তেওঁ আহিব, আনন্দে তেওঁ গ্ৰহণ কৰিম মই। পুৱা ঘূৰ্ণি খাবা দুপৰীয়া, তেওঁ আহিব নিশ্চয়। তেওঁৰ চিন আকাশত ওলাব, অদ্ভুত লক্ষণবোৰ জগতত, প্ৰভুৰ সাক্ষীগণে জনাই, যে তেওঁৰ আগমনৰ দিন দিছে ওচৰ। তেওঁ আহিব, তেওঁ আহিব, আনন্দে তেওঁ গ্ৰহণ কৰিম মই। পুৱা ঘূৰ্ণি খাবা দুপৰীয়া, তেওঁ আহিব নিশ্চয়। খ্ৰীষ্টৰ আশ্ৰয়ত মৃত লোক সকলো নিশ্চয় উঠিব। প্ৰভু নিজে স্বৰ্গৰ পৰা নামি আহি পৰম দেশলৈ নিব। তেওঁ আহিব, তেওঁ আহিব, আনন্দে তেওঁ গ্ৰহণ কৰিম মই। পুৱা ঘূৰ্ণি খাবা দুপৰীয়া, তেওঁ আহিব নিশ্চয়। আমি জীৱিত বাকী সকল তুলি নিয়া মেঘৰথত, এই দৃঢ় আশা ৰাখি মনত পৰস্পৰ সান্তনা দি থাকো। তেওঁ আহিব, তেওঁ আহিব, আনন্দে তেওঁ গ্ৰহণ কৰিম মই। পুৱা ঘূৰ্ণি খাবা দুপৰীয়া, তেওঁ আহিব নিশ্চয়।